জিঅ' প্ৰাইমৰ গ্ৰাহকলৈ এক সুখবৰ 399 টকাৰ ৰিচাৰ্জত 2599 টকাৰ কেছবেক অফাৰ প্ৰতিটো 400 টকাৰ ৰিচাৰ্জত 100% কেছবেক ভাউচাৰ জিঅ' সম্প্ৰতি দৈনন্দিন জীৱনৰ সৈতে হৈ পৰিছে সংপৃক্ত জিঅ'ৰ দেৱালী অফাৰৰ পিছত বৃহস্পতিবাৰে জিঅ'য়ে প্ৰাইম গ্ৰাহকসকললৈ আগবঢ়াইছে আন এক উপহাৰ এতিয়াৰ পৰা আপুনি 399 টকাৰ ৰিচাৰ্জত তাৎক্ষণিকভাৱে লাভ কৰিব কেছবেক অফাৰ এই অফাৰ প্ৰযোজ্য হ'ব 10 নৱেম্বৰৰ পৰা 25 নৱেম্বৰলৈকে যিসকল গ্ৰাহকে মাইজিঅ আৰু জিঅ.com-ৰ পৰা 399 টকা ৰিচাৰ্জ কৰিব সেই সকল গ্ৰাহকে লাভ কৰিব এই সুবিধা আনহাতে 50 টকাৰ 8টা ভাউচাৰ প্ৰতিটো ৰিচাৰ্জত গ্ৰাহকসকলে 50 টকা হ্ৰাস পাব ইমানেই নহয় এই সুবিধা গ্ৰাহকসকলে জিঅ'ৰ পাৰ্টনাৰ ৱালেটৰ লগতে ডিজিটেল পেমেন্ট ক্ৰমে এমাজন পে এক্সিছ পে ফ্ৰীচাৰ্জ মোবিকুইক পেটিএম আৰু ফোন পেৰ জৰিয়তেও লাভ কৰিব জিঅ'ৰ কেছবেক সুবিধা থাকিব মুঠ 3টা পৰ্যায়ত মাইজিঅ'ত এই সুবিধা লাভ কৰিব 15 নৱেম্বৰ 2017 চনলৈকে কিন্তু ই কমাৰ্চ ভাউচাৰ সকলে এই সুবিধা লাভ কৰিব 20 নৱেম্বৰ 2017ৰ পৰাহে জিঅ'ৰ এই ট্ৰিপল কেছবেক অফাৰ প্ৰথমে জিঅ'ৰ প্ৰাইম মেম্বাৰ সকলে লাভ কৰিব প্ৰতিটো টেৰিফ প্লেনিঙত প্ৰাইম মেম্বাৰ সকলৰ বাবে থাকিব বিভিন্ন অফাৰ মুঠৰ ওপৰত জিঅ' মানে এতিয়া জিঅ'ই সেয়া লাগে দিৱালী অফাৰেই হওক বা জিঅ'ৰ কেছবেকেই হওক ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট